ফুল আৰু কিতাপ দুয়ো মৰমীয়াল। কিন্তু ফুলতকৈ কিতাপৰ মূল্য বহুত বেছি। ফুলে মানুহক সৌন্দৰ্য সন্তুষ্টিহে দিয়ে আৰু কিতাপে মানুহৰ জীৱনৰ বহুতো সফল দিশ দেখুৱায়। ঠগ ছলনা, বিশ্বাসঘাতকতা, প্ৰৰোচনা, আঘাত ইত্যাদি জীৱন নামৰ বিদ্যালয়ৰ একোটা শিক্ষক। মানুহ বুঢ়া হ'লে জীৱনত পুনৰবাৰ শিশুসুলভ আচৰণে প্ৰত্যাৱৰ্তন কৰে। ভাল চৰিত্ৰক জীয়াই ৰাখিবলৈ হ'লে বেয়া চৰিত্ৰসমূহক সচেতনতা নামৰ দৰৱেৰে মাৰি পেলাব লাগিব। যিয়ে নিজতকৈও আনজনক বেছি ভাল পোৱাৰ দাবী কৰে তাৰ ভালপোৱা সদায় মিছা প্ৰমাণিত হয়। টকা পইচা হ'ল ঔষধৰ দৰে, ই প্ৰয়োজনতকৈ কম বেছি হ'লেই মানুহৰ অপকাৰহে হয়। যিয়ে তোমাক বুজি নাপায় তাৰ লগত সময় অপচয় নকৰিবা। চেষ্টাচাৰিতা যদি জীৱনৰ পৰা এবাৰৰ বাবে কিবা কৰি হ'লেও আঁতৰি যায়, দ্বিতীয়বাৰৰ বাবে কেতিয়াও উভতি নাহে। চকুৰ পিনে চাই অন্তৰৰ অৱস্থা বুজিব পৰাজনেই প্ৰকৃত প্ৰেমী। যিবিলাক প্ৰেমত হৃদয়তকৈ মগজুৰ প্ৰাধান্যতা বেছি থাকে, সেই প্ৰেমবিলাক কচুপাতৰ পানীৰ দৰে নিশ্চয়তাহীনভাৱে বৰ্তি থাকে। অনায়াসে অৰ্জন কৰা সম্পত্তি ধ্বংস হোৱাৰ বাবে অধিক সময়ৰ প্ৰয়োজন নহয়। জোৰ কৰি কাৰো প্ৰাইভেচি দখল কৰাৰ চেষ্টা কৰা উচিত নহয়। সম্পৰ্কবোৰ তেতিয়ালৈকে সজীৱ হৈ থাকে যেতিয়ালৈকে এজনে আনজনৰ প্ৰতি আস্থা ৰাখে, আৰু তেতিয়াই দাফন হৈ যায় যেতিয়া এজনে আনজনক মিথ্যাবাদী বুলি অভিহিত কৰে। প্ৰতিটো বস্তুৱেই নতুন কালৰ সমাদৰ পায় যদি পুৰণি হ'লেও ডাষ্টবিনতেই থাকে। বিপদৰ সময়ত পোৱা এটা মিছা আশ্বাসেও কিছুমান ক্ষেত্ৰত মানুহৰ বহুত উপকাৰ হয়। আশাবোৰ চকাৰ দৰে চলি থাকোঁতেই জীৱনটো পেট্ৰলৰ দৰে শেষ হৈ যায়। মানুহ নিজৰ মূল্যবোধ নিজেই গ্ৰাস কৰে, যাৰ বাবে পশু এটাৰ লগত তুলনা কৰিলেও মানুহতকৈ পশুৱে সন্মান বেছি পায়। অগণন পোক পৰুৱাক খাই জীয়াই থকা জেঠীয়েও যেতিয়া মৰে তাকো অগণন পোক পৰুৱাই খায়। খং এনেকুৱা এটা বস্তু যি বুদ্ধিমত্তাৰ শিখৰত অৱস্থান কৰা মানুহকো বিপদত পেলায়। তুমি কৰা সামান্য ভুল এটাত অন্য কাৰোবাৰ জীৱনটো জ্বলি চাৰখাৰ হৈ যাব পাৰে।